বিভাগীয় প্রধান ডক্টর অপুল কুমার বরাক গতিকে আমি সব জানাইছোঁ ফলত আমি গ্ৰহণ কৰি এটি ডক্টর অপুল কুমার গতিকে জয়গুৰু শংকৰ জীবন বন্ধন সেইজনেই হ'ল মহাপুৰুষ এই মহাপুৰুষজনৰ আদৰ্শ শিৰোগত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছে। পোনপ্ৰথমে এই সংস্কৃতি শাখাৰ অধিৱেশনৰ আজিৰ সভাপতি বৰাক ডাঙৰীয়াক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ মোৰ অতি শ্ৰদ্ধাৰ গগৈবাক, সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ বৰাক, মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ ডেকাবাক, আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গোটেই দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, ডক্টৰ জিতেন হাজৰিকা মন্দিৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়, শ্ৰীযুতা তৰালী শৰ্মা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কণ্ঠশিল্পী।